নমস্কাৰ স্বাগতম সকলোকে মোৰ ইউটিউব চেনেল ৰঞ্জিত অসমলৈ আপোনালোকে মোৰ লাষ্ট ব্লগটো চালেনে চোৱা নাই আসলতে সেই লাষ্ট ব্লগটো আপলোড দিয়াৰ পিছত মই এখন নতুন ঠাইৰ সন্ধানত আছিলোঁ মই এনেকুৱা এখন ঠাইৰ সন্ধানত আছিলোঁ যিখন ঠাই মোৰ ঘৰৰ পৰা কম ডিষ্টেন্সত আছে কিন্তু ঠাইখন ভালদৰে এক্সপ্লোৰ হোৱা নাই এনেকুৱা এখন ঠাইৰ সন্ধান কৰোঁতে কৰোঁতে ফাইনেলি মই এখন ঠাইৰ সন্ধান পালোঁ আৰু সেই ঠাইখনৰ ঠাইখন বিচাৰি মই দ্বিতীয় দিনাখনেই ওলাই পৰিলোঁ মোৰ বন্ধু এজনৰ সৈতে এখন নতুন ঠাইৰ নতুন অনুভৱ ল'বলৈ আৰু এনেকৈ কিছু দূৰ অহাৰ পিছত এখন দলং পালোঁ আৰু সেই দলংখনত কিছু সময় ৰখিলোঁ আৰু তাতে কিছু সময় ফটো উঠিলোঁ আৰু আচলতে জানিব পৰা মতে সেই দলংখনৰ নাম আছিল শুক্লাই দলং আৰু সেই শুক্লাই দলঙৰ যিটো নদী শুক্লাই সেইটো আচলতে ভূটানৰ পৰা বৈ অহা নদী আছিলে তাৰপিছত আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কাষে কাষে গছ গছনি আৰু মাজত ধুনীয়া পকী ৰাস্তা আৰু তাৰ মাজত আমাৰ চলন্ত বাইকখন আৰু আগফালে ধুনীয়া পাহাৰৰ মনোমোহা দৃশ্যৰ আনন্দ লৈ লৈ আমি উপস্থিত হ'লোঁ এখন গাঁৱত এতিয়া বৰ্তমান আমি আহি এখন গাঁও পালোঁ কিন্তু আচলতে গাঁওখন কি নাম কেনেকুৱা আমি নাজানো এতিয়া চাৰিওফালে ধাননি পথাৰ ধাননি পথাৰৰ কাৰণে ৰখিলোঁ অলপ সেউজীয়া সেউজীয়া পৰিৱেশ আছে সেইটো কাৰণে মই অলপ ৰখিলোঁ এতিয়া ধাননি পথাৰখন আপোনালোকক মই দেখাই দিম ধুনীয়া কৰি চাই থাকিব দাদা এইখিনি ঠাইখনৰ নাম কি ঠাইখিনিৰ নাম কি দাদা এইখিনি আমি তাৰমানে দূৰৰ পৰা আহিছোঁ ঠাইখিনিৰ নাম কি এইটো এইটো ঠাইখিনিৰ নাম গুৱাহাটী এনেদৰে ধাননি পথাৰখনত কিছু সময় ৰখি আৰু ককাজনৰ সৈতে কিছু সময় ভাৱ বিনিময় কৰি আমি আকৌ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা আহি পালোঁ এখনি ধুনীয়া নদী আৰু সেই নদীৰ কাষে কাষে আছে ধুনীয়া ধুনীয়া পৰ্বত আৰু আমি আছোঁ বৰ্তমান পৰ্বতৰ একেবাৰে কাষত আপুনি তললৈ চালে দেখা পাব ধুনীয়া নৈ এখন বৈ গৈছে এই নৈখন ভূটানৰ পৰাই ওলাই আহিছে আৰু আমি আছোঁ ভূটানৰ একেবাৰে সীমান্তত ইয়াত নেটৱৰ্কৰ কিছু অসুবিধা হয় সকলো সুখ দুখ পাহৰি নদীখনৰ কাষত কিছু সময় বহিলোঁ পাহাৰৰ পৰা বৈ অহা মৃদু বতাহজাকে মোৰ গা চুই গৈছিলে আৰু নদীখনেও যেন কোনো শব্দৰেই মোৰ সৈতে কথা পাতিব বিচাৰিছিলে এই সকলোবোৰ অভিজ্ঞতা বুকুত বান্ধি আমি তাৰ কাষতে থকা অন্য এখন ঠাইলৈ ঢাপলি মেলিলোঁ পিছে মই বৰ্তমান যিখিনি ঠাইত বহি আছোঁ এয়া কোনো নাগালেণ্ডৰ কোনো এয়া মিজোৰামৰ কোনো ছুইজাৰলেণ্ডৰ পৰিৱেশ নহয় এয়া হৈছে আমাৰ অসমৰে পৰিৱেশ আপোনালোকে কিছুমানে হয়তো ধৰিব পাৰিছে মই কোনখিনি ঠাইত আছোঁ আচলতে মই আছোঁ এখন গ্ৰাছলেণ্ডত ওদালগুৰি ডিষ্ট্ৰিক্টৰ এখন গ্ৰাছলেণ্ডত আছোঁ মই কিছুমানে আহিছে চাগে গম পাব মোৰ ভিডিঅ' যিয়ে চাই আছে আৰু আপোনালোকে ঠাইখন আচলতে খুবেই ভাল পাহাৰৰ পিছফালে আপোনালোকে ভিউ পাব পাহাৰৰ ভিউ পাব মোৰ পিছফালে আপোনালোকে পাহাৰৰ ভিউটো পাব আৰু ধুনীয়াকৈ নদীও বৈ গৈছে আচলতে 2019 চনৰ পিছত ইয়াত মানুহৰ সমাগম খুবেই হ'ব ধৰিলে চ' এতিয়া ঠাইখন আগতকৈ কিছু অলপ বেয়া হৈছে কিন্তু তথাপিও প্ৰকৃতিৰ এক পৰিৱেশ প্ৰকৃতি সদায় প্ৰকৃতিৰ ৰূপ কেতিয়াও কোনো কাঢ়ি ল'ব নোৱাৰে সঁচাকৈ ধুনীয়া লাগিছে আৰু মোৰ পিছফালে চাওক পাহাৰ দেখা পাইছে নাই পাহাৰ চবফালে পাহাৰ আৰু আচলতে মোৰ এইয়া আপোনালোকে চাওক এই চিপছৰ পেকেটবিলাক ইমান ধুনীয়া এখন ঠাই এই এনেকুৱা ঠাইত যদি আপুনি খাই যদি এইবিলাক এনেকুৱা ঠাইত পেলাই থৈ যায় প্ৰকৃতিৰ ওপৰত পৰিৱেশৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব চাওক আমি যিমান পাৰোঁ কিছু আমি এইবিলাক আঁতৰাই থৈ যাওঁ ইয়াৰ পৰা এইটো আমাৰ দায়িত্ব আহিছোঁ যেতিয়া আমি এইটো অলপ কিছু ভাল কাম কৰি থৈ যাওঁ ইয়াতে চাওক ইয়াত বহুত আছে মাটিৰ লগত বিলীন হৈ গৈছে কিছুমান বহুত আছে এনেকুৱা আমি যিমান পাৰোঁ এইবিলাক আঁতৰাই থৈ যাম ইয়াৰ পৰা আহি থাকক এইবিলাক চিপছৰ পেকেট চাওক আপোনালোকে এইবিলাক মানুহবিলাক ইমান আপোনাৰ এইবিলাক চাওক কেনেকুৱা পেলাই থৈ গৈছে এইবিলাক চাব পাৰে আপুনি এইবিলাকত ঘাঁহ গজিব নেকি আৰু যদি এইবিলাকত আপুনি পেলাই থৈ যোৱা হয় এইবিলাক সেইটো কাৰণে ঘাঁহবিলাক এনেকুৱা হৈছে আপোনাৰ উজ্জ্বল নোহোৱা হৈ গৈছে
চাওক এইবিলাক ইমান পেকেট চাওক আপোনালোকে, আৰু বহুত আছে, বহুত দেখাব পাৰিম মই আপোনালোকক। চাওক এইবিলাক চাওক, এইবিলাক চাওক কিমান পেকেট, এইবিলাক আপোনাৰ এইবিলাক